to my YouTube channel Arfaz Vlog. তো আপোনালোক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি আমাৰ ভিডিঅ'টোৰ টপিকটো হ'ল মেইনলি আমাৰ যিহেতু মোৰ চেনেলত 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল, আপোনালোকে মোক সহায় কৰিছে, সেইবাবে মোৰ 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব পাৰিছোঁ। তো তাৰ কাৰণে মই ভাবিলোঁ এটা সৰু চাই ভিডিঅ' বনাই আপোনালোকক দিওঁ, আপোনালোকৰ শান্তি পাব, মই শান্তি পাম। মোৰতো বহুত শান্তি লাগছে, কাৰণ মানে বহুত শান্তি লাগছে। মানে ছাবস্ক্ৰাইবাৰ কেইটা 100 ছাবস্ক্ৰাইবাৰ হ'ব বুলি মই ভাবাই নাছিলোঁ। মানে মই যি হিচাপত ভিডিঅ' বনাই আছোঁ আৰু 20টা ভিডিঅ'ত 100 ছাবস্ক্ৰাইবাৰ মই সপোনতো ভবা নাছিলোঁ। কিন্তু কি কৰিম, আপোনালোকে মোক ছাপোৰ্ট কৰিছে, সেইবাবে মই আগুৱাই যাব পাৰিছোঁ। তো প্লিজ আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি থাকক, মোক ছাপোৰ্ট কৰি থাকিলে আৰু মই আগুৱাই যাব পাৰিম, আৰু মানে নতুন নতুন ভিডিঅ' আপোনালোকলৈ আনিব পাৰিম। তো মানে এনেকুৱাকৈ মৰম দি থাকক আৰু আপোনালোকে। তো বাকী আৰু আজি একো ক'ব লগা নাই। মানে আমাৰ কলেজত ইলেকশ্যন আছে, কলেজ মানে স্কুল বুলিয়ে ক'ব পাৰি। কলেজত ইলেকশ্যন আছে আমাৰ, যিহেতু HS ফাৰ্ষ্ট ইয়াৰ। তো আমাৰ এখন হাই ছেকেণ্ডেৰী হয়। তো আমাৰ কলেজ ইলেকশ্যনত যাব লাগে এতিয়া, ভোট দিবলৈ। ভোটটো দিব পাওঁ নাপাওঁ কোনো ঠিক নাই, যাম আৰু ভোট দিম। আমাৰ লগৰ ছোৱালীয়ে GSত উঠিব, আমি উঠাৰ কথা আছিল, কিন্তু আমাৰ পৰিস্থিতিও বেয়া ঘৰৰ। তো ভাবিলোঁ ইমান হেম্পাৰত থকা কৰি নাথাকাই ভাল, কাৰণ GS হোৱাৰ লগে লগে গোটেই স্কুলখনতে দায়িত্বখিনি ল'ব লগাত পৰে। তো সেইকাৰণে মানে আমি ভাবিলোঁ নুঠোঁ। তো এতিয়া লগৰ ছোৱালীক উঠাই দিছোঁ। তো কি হয় চাওঁ, আমি আজিৰ ভিডিঅ' বনাব নোৱাৰিম, কাৰণ ছাৰ মোবাইল ইউজ কৰিব নিদিয়ে ভিতৰত। তো বাকী পিছত ক'ম আৰু পিছৰ ভিডিঅ'টোত আপোনালোকক জনাই আছোঁ। তো অলপ পিছত আপোনালোকে গম পাব কোনে জিতে কোনে ঘাটে। তো প্ৰথম আমাৰ GSত ৰিতুলৰ বিপৰীত আমাৰ লগৰ, মানে লগৰে দহজন, ৰিতুল আৰু ইদুল। তো বাকী উঠিছে ভালে কেইজনত, সেইকেইটা পোষ্টত মই চোৱা নাই কিহত উঠছে। তো আপোনালোকক জনাম কোনে GS হয়, ইদুলে হয়, ৰিতুলে হয়। তো দুটাই মানে সমান তাকত খেলা প্লেয়াৰ। তো কি হয় চাওঁ, আপোনালোকে দিম আৰু মানে আপোনালোকে অলপ। বাকীটো গমেই পালি গোটেই মাহাই, মানে ষ্টেটাছ চাই চবে ষ্টেটাছ মাৰছেয়ে। তো আমাৰ ৰিতুল দাই GS হ'ল, আৰু কি কৰিম আৰু যিয়ে নহওক চৰকাৰখন আমাৰে। ভিডিঅ'টো কি ক'ম আৰু, মানে বাকী ভিডিঅ' ভিতৰত বনাব নাপালোঁ। তো আমাৰ ৰিতুল দাই GS হ'ল। কংগ্ৰেচুলেশ্যনছ ৰিতুল দা নহয়, আমাৰ লগৰে। বাকী ৰিতুল দাই GS হ'ল, আৰু একো নহয়, আমাৰ লগৰে হয়, কোনো কথা নাই। মানে দুইজন লগৰে উঠিল, একজন জিতে, এটাই মনত শান্তি লাগছে। তো গাইজ, আজিৰ কাৰণে ভিডিঅ'টো এইখিনি আছিল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে, প্লিজ আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকনটো অলত ছেট কৰি থৈ দিব, যাতে মোৰ নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যনটো আপোনালোকে পাই থাকে। তো আৰু আপোনালোকে মোক এনেকৈ প্লিজ ছাপোৰ্ট কৰি থাকক। এনেকুৱাকৈ ছাপোৰ্ট কৰি থাকিলে মই আপোনালোকৰ নতুন নতুন ভিডিঅ' আনিব চেষ্টা কৰিম, মানে পাৰিম। তো এনেকুৱাকৈ ছাপোৰ্ট কৰি থাকক, কৰিলে আৰু বাকীখিনিতো ক'লোৱে আগতে, সেইখিনি কৰি দিব। তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনি আছিল। থেংকছ ফৰ ৱাচিং।